হাই গাইজ, মই কুলদীপ পাটোৱাৰীয়ে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ। তো আজি মই আপোনালোকৰ আগত ট্ৰুকলাৰ এপছৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আজি মোৰ মতে দেই ট্ৰুকলাৰ এপছটো এণ্ড্ৰইড ইউজাৰ এজনৰ মোবাইলত থকাটো অতিকৈ গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত। কাৰণ ট্ৰুকলাৰে কি কৰে, তাৰ এটা নিজা ছাৰ্ভাৰ আছে। যেতিয়া আপুনি আপোনাৰ মোবাইলত ট্ৰুকলাৰ এপছটো ইনষ্টল কৰে, তেতিয়া কি কৰিব ট্ৰুকলাৰে আপোনাৰ কণ্টেক্ট লিষ্টত থকা সকলোবোৰ নাম ট্ৰেন্সফাৰ কৰি ল'ব তাৰ ছাৰ্ভাৰলৈ ট্ৰুকলাৰে। এতিয়া কি হ'ব, সেইকেইজন ব্যক্তি যিকেইজন ব্যক্তিৰ নাম আপোনাৰ কণ্টেক্ট লিষ্টৰ পৰা ট্ৰুকলাৰে ছাৰ্ভাৰলৈ ট্ৰেন্সফাৰ কৰি ল'লে, সেইকেইজন ব্যক্তি যেতিয়া অন্য এজন ট্ৰুকলাৰ থকা ব্যক্তিক কল কৰিব, ফোন কৰিব, তেতিয়া আপুনি ছেভ কৰা নামকেইটা সেই তাত শ্ব' কৰিব অন্য ট্ৰুকলাৰ থকা ব্যক্তিজনৰ মোবাইলত। এতিয়া আপুনি আপোনাৰ দেউতাৰ নামটো যদি দেউতা বুলি ছেভ কৰিছে আপোনাৰ কণ্টেক্ট লিষ্টত, তেতিয়া অন্য আৰু যদি মানুহে ট্ৰুকলাৰ থকা ব্যক্তিয়ে আপোনাৰ দেউতাৰ নামটো ছেভ কৰা নাই, অন্য ট্ৰুকলাৰ থকা ব্যক্তিৰ হাতত আপোনাৰ দেউতাৰ নামটো নাই, তেতিয়াহ'লে ট্ৰুকলাৰে অন্য ট্ৰুকলাৰ থকা ব্যক্তি যেতিয়া আপোনাৰ দেউতাক কল কৰিব, তেতিয়া কিন্তু দেউতা বুলি শ্ব' কৰিব, যদিহে অন্য ট্ৰুকলাৰ থকা ব্যক্তিৰ মোবাইলত আপোনাৰ দেউতাৰ নামটো ছেভ কৰা নাথাকে। তাৰোপৰি কি হ'ব, কেতিয়াবা আপোনাৰ দেউতাৰ নামটো যদি আপুনি দেউতা বুলি ছেভ কৰিলে আৰু অন্য এজন মানুহে আপোনাৰ দেউতাৰ নামটো দেউতাৰ নামত ছেভ কৰিলে, তেতিয়া কিন্তু কি কৰিব ট্ৰুকলাৰে আপোনাৰ দেউতাৰ নামটো যে ছেভ কৰিছে অন্য এজন ট্ৰুকলাৰ থকা ব্যক্তি, সেই নামটোহে বেছি শ্ব' কৰিব, আপোনাৰ দেউতা বুলি লিখা থকাটো শ্ব' নকৰিব পাৰে। চান্স আছে আপোনাৰ দেউতা বুলি লিখা থকাও শ্ব' কৰিব পাৰে, কিন্তু 80% মানে সেই নামটোহে শ্ব' কৰিব যিটো আপোনাৰ দেউতাৰ নামত লেখা হৈছে। এতিয়া ট্ৰুকলাৰে ভুল দেখুৱায়। ট্ৰুকলাৰে কেতিয়া ভুল দেখুৱায়, যেতিয়া ধৰি লওক আপোনাৰ দেউতাৰ নামটো আপুনি দেউতা বুলি ছেভ কৰিলে, অন্য এজন মানুহে কি কৰিলে আপোনাৰ দেউতাৰ নামটোৱে ছেভ কৰিলে, আন এজন মানুহে কি কৰিলে আপোনাৰ দেউতাৰ নামটো অন্য এটা নামত ছেভ কৰি থ'লে, ট্ৰুকলাৰ থকা ব্যক্তিয়ে তিনিওজনে। এতিয়া ট্ৰুকলাৰে কি কৰিব, কোনটো নামত বিশ্বাস কৰিব? এই ক্ষেত্ৰত ট্ৰুকলাৰে কেতিয়াবা ভুল দেখুৱায়। তথাপিও 90% মই জনাত ট্ৰুকলাৰে ভুল নেদেখুৱায়, শুদ্ধ উত্তৰে দিয়ে। তাৰোপৰি ট্ৰুকলাৰত আপুনি কি কৰিব পাৰিব, যদি আপোনাৰ আননোন নম্বৰ এজনে কল কৰে বা অন্য কোনোবা ব্যক্তিক কল কৰে, তেতিয়া সেইটো নাম্বাৰ আপুনি ট্ৰুকলাৰত ডাইৰেক্ট চাৰ্চ কৰি তেওঁৰ লোকেশ্যন আৰু তেওঁৰ নামটো জানিব পাৰিব, তাৰ ডিটেইলছ জানিব পাৰিব। তাৰোপৰি ট্ৰুকলাৰ আপোনাক যদি আননোন ব্যক্তি মেছেজো কৰে, ট্ৰুকলাৰ মেছেঞ্জাৰৰ দ্বাৰা আপোনালোকে গম পাব আননোন ব্যক্তিজন কোন। এতিয়া আপোনালোকক মই ট্ৰুকলাৰ এপছটো ব্যৱহাৰ কেনেকৈ কৰে, কি কৰিব লাগে, সেইটো ভিডিঅ'টোত আগৰ ফালে কৈ দিব ওলাইছোঁ। বলক সেইখিনি মই আপোনালোক দেখাই দিওঁ। এতিয়া চাওক, ট্ৰুকলাৰ আপোনালোকে প্লে' ষ্ট'ৰতে ট্ৰুকলাৰ এপছটো ডাউনলোড কৰি লওক। ডাউনলোড কৰাৰ পিছত এতিয়া আপোনালোকে ট্ৰুকলাৰ এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে প্ৰথমতে আপোনালোকৰ আপোনাৰ ফাৰ্ষ্ট নেম লাষ্ট নেম মাৰিব আহিব, আপোনাৰ জিমেইল একাউণ্টটো মাৰিব আহিব। যদি আপুনি জিমেইল একাউণ্টটো আপোনালোকে নাজানে আপোনাৰ জিমেইল একাউণ্টটো কি, তেতিয়াহ'লে আপুনি আপোনাৰ ছেটিংছত গৈ একাউণ্টছ যোনটো ছেক্টৰ আছে তাত গৈ আপোনাৰ জিমেইল একাউণ্টখন তাত পাই যাব। তাৰপিছত ক্লিক কৰাৰ পিছত আপোনালোকে এটা পাৰ্মিশ্যন এল' কৰিব লাগিব। তাৰপিছত এইখন ইণ্টাৰফেচ পাই যাব। সেইখিনি ইমান গুৰুত্বপূৰ্ণ নহয়, আপোনালোকে এনেও পাই যাব সেইখিনি। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত এতিয়া আপোনালোক যে মই অলপ আগতে কৈছিলোঁ, আপোনালোকে চাৰ্চ কৰিও আপোনালোকে ট্ৰুকলাৰত ব্যক্তি এজনৰ নাম বিচাৰিব পাৰে। ইয়াত মাজৰ এইটো বটনটোত ক্লিক কৰিব লাগিব। ইয়াত যিকোনো এটা নাম চাৰ্চ কৰিব লাগিব। ধৰি লওক মোৰ নাম্বাৰটো ইয়াত চাৰ্চ কৰিলোঁ। তাৰপিছত ইয়াত শ্ব' কৰিছে কুলদীপ পাটোৱাৰী, মোৰ নাম যিহেতু কুলদীপ পাটোৱাৰী, যি নাম ইয়াত চাৰ্চ নকৰে চব ইয়াতে শ্ব' কৰিব। তাৰপিছত ট্ৰুকলাৰত বিশেষ আৰু ইয়াত কিবা নাই, ট্ৰুকলাৰত ইমান হেৰি নাই। ট্ৰুকলাৰত আহি ডাইৰেক্ট আপুনি ট্ৰুকলাৰৰ পৰা কণ্টেক্ট লিষ্টখন আপোনাৰ ইয়াত অ'পেন কৰিব পাৰিব। ট্ৰুকলাৰৰ পৰা আপোনাৰ মেছেজ আপুনি ইয়াৰ পৰা ডাইৰেক্ট দিব পাৰিব, আৰু অন্য কোনোবা ব্যক্তি যদি অচিনাকি ব্যক্তিয়ে আপোনাক মেছেজো দিয়ে, তেতিয়া ট্ৰুকলাৰ ইয়াত আহি যাব, তেওঁৰ ব্যক্তিজনৰ নাম কিবা চাব পাৰিব ইয়াত। তাৰপিছত তাৰ ছাইডৰ ইয়াত যদি থ্ৰী এইকেইটা যে আছে তিনিডাল তাত যদি আপোনালোকে ক্লিক কৰে, এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰ পৰা আপোনাৰ কল ৰেকৰ্ডিংবিলাক আপুনি কোনোবা যদি কল ৰেকৰ্ড কৰিছে, ইয়াত ডাইৰেক্ট আপুনি সেই কল ৰেকৰ্ডবিলাক ইয়াৰ পৰা চাব পাৰিব। তাৰোপৰি ছেটিংছ আছে, ছেটিংছত বিশেষ একো কৰিব নালাগে। ইয়াত আপোনালোকে জাষ্ট একো কৰিব নাই, ব্লক লিষ্ট কিবা এইবিলাক চাব পাৰিব ইয়াৰ পৰা। বিশেষ একো নাই ছেটিংছত আপোনালোকৰ কৰিব একো নাই। আপোনালোকে বিশেষ আৰু যদি বেলেগকৈ আৰু কিবা লগা হয়, তেতিয়াহে ইয়াত ছেটিংছত কৰিব লাগে। মই ইয়াত এইটোৰ ভিতৰত জাষ্ট আপোনালোকক জেনেৰেলখিনি কৈ দিছোঁ, একদম যিখিনি মষ্ট আৰু ট্ৰুকলাৰৰ কাৰণে। বাকী সেইবিলাক ইমান গুৰুত্বপূৰ্ণ নহয়। যদি আপোনাৰ লাগে তলত কমেণ্ট ছেকশ্যনত কৈ দিব, মই সেইবিলাকৰো ভিডিঅ' বনাই দিম লগা হ'লে। তো তেতিয়াহ'লে বেংকিং পে'মেণ্ট এইবিলাক ফাৰ্ষ্ট একো ইমান গুৰুত্বপূৰ্ণ নহয়। এইবিলাক বেংকিংবিলাক ছেক্টৰবিলাক ছাইডত আৰু এটা থ্ৰী ডটছ আছে, ইয়াতে আপোনালোকে দেখে যে তিনিটা যে ডটছ আছে, তাত ক্লিক কৰিলে এনেকুৱা তাৰ পৰা আপোনালোকে আউট গৈ ইনকামিং কাৰ ইনকামিং কল আহিছে, সেই ইনকামিং কলবিলাক আপোনালোকে ইয়াৰ পৰা চেক কৰিব পাৰিব। তাত আউট গ'য়িং ইয়াত আপোনাৰ মোবাইলৰ পৰা
কাৰ ফোন গৈছে বেলেগ মোবাইলত সেইটো আপুনি ইয়াৰ পৰা ছেভ কৰিব পাৰিব তাৰপিছত ব্লক লিষ্টখন আপোনাৰ ছেভ কৰিব মোৰ যিহেতু এজনক ব্লক কৰা নাই যিহেতু ইয়াত এজনৰ শ্ব' কৰা নাই তো ইয়াৰ পৰা গোটেইখিনি যত যিমান কল আছে ইয়াৰ পৰা ডাইৰেক্ট ইয়াত ডিলেট অল কল বুলি গোটেইখিনি ডিলেট কৰিও দিব পাৰিব আপুনি ইয়াত আহি পেলাই খিনি কৰিব পাৰিব ইয়াৰ পৰা তো বিশেষ একো নাই ইয়াৰ এই ট্ৰুকলাৰটোত এইখিনিয়ে একদম চিম্পল হয় ট্ৰুকলাৰটো ব্যৱহাৰ কৰা কিন্তু বহুত ভাল এপছ হয় এণ্ড্ৰইড ইউজাৰৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰক কিবা প্ৰব্লেম পাৰে মোক তলত কমেণ্ট ছেকশ্যনত কৈ দিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে আপোনালোকে মোক তলত কমেণ্ট কৰি ক'ব মই তেতিয়া আপোনালোকৰ কাৰণে সেইবিলাক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীক আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় কাষত থকা বেল মানে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি তাত ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগত মই যিবিলাক ভিডিঅ' বনাম আপোনালোকক তাৰ নটিফিকেশ্যন পাই থাকে তো